ভাল পাই আঘাত পাইছা যদি ভিডিঅ'টো চোৱা। যেতিয়া কাৰোবাৰ প্ৰতি আমাৰ ভালপোৱা বেছি হৈ যাব তেতিয়া সেই ভালপোৱা সুখতকৈ দুখ বেছি দিয়ে। কাকো নিজতকৈ বেছি ভাল পাব নাযাবা, বিনিময়ত মাথো আঘাত পাবা। না পাৰিবা সেই আঘাত সহ্য কৰিব, না পাৰিবা মৰি যাব। সিয়ে বেছি কষ্ট দিয়ে যিয়ে এসময়ত কৈছিল তুমি কষ্ট পালে মোৰো বহুত কষ্ট হয়। কোনো কাৰো কাৰণে নমৰে, চবেই জীয়াই থাকিব বিচাৰে, মৰি যায় মাথো ভাল পোৱা আৰু কিছুমান সপোন। কাৰোবাক অৱহেলা কৰিলে মনত কিমান আঘাত লাগে তুমি সিদিনা বুজিবা যিদিনা তোমাক কোনোবাই বহুত আঘাত কৰিব। অপেক্ষা সেইসকলে কৰিব পাৰে যিসকলে মনৰ পৰা ভাল পায়। গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড থকা মানেই ভালপোৱা নহয়। ভালপোৱা মানে জীৱনত এনেকুৱা এজন থকা যাৰ প্ৰতি তোমাৰ বিশ্বাস আছে। এটা কথা মনত ৰাখিবা, আৱেগ হ'ল মমবাতি নিচিনা যি কিছু সময় জ্বলাৰ পিছত নুমাই যায়, কিন্তু বিবেক সূৰ্যৰ নিচিনা যি কেতিয়াও নুনুমায়। বিশ্বাস এনেকুৱা এটা বস্তু যি এবাৰ ভাঙি গ'লে সঁচাবোৰকো মিছা বুলি ভাবোঁ। যিয়ে ভুল কৰিছে তাক ক্ষমা কৰা উচিত, কিন্তু যিয়ে বেইমানি কৰিছে তাক কেতিয়াও ক্ষমা নকৰিবা।